আমি আজি ৩২ নং ভেৰগাঁও সমষ্টিৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় ডিমাকুছিত আমি ব্লক পৰ্যায়ৰ যিটো আমাৰ ষ্টিয়াৰিং কমিটি ইয়াৰ আমি অস্থায়ী কাৰ্যালয়টো আজি মুকলি কৰিলোঁ আৰু আজি প্ৰথম বহিলোঁ আৰু খুব শুভ লক্ষণ বুলি আমি ক'ব লাগিব। আজি প্ৰথম দিনাই আমাৰ কাৰ্যালয় মুকলিৰ সময়তে ২২ গৰাকী BPF BJP অন্যান্য ৰাজনৈতিক দলৰ বহুতকেইটা যুৱক তেওঁলোকে আমাৰ UPPL দলৰ আনুষ্ঠানিকভাৱে যোগদান কৰিছে। তেখেতসকলক মই আদৰি লৈছোঁ আৰু আগন্তুক দিনত তেওঁলোকৰ সহায় সহযোগিতা তেখেতসকলৰ কঅপাৰেশ্যন লৈ পেলাই আমি নিৰ্বাচন বিপুল ভোটত জয়ী হোৱাৰ এটা পৰিকল্পনা আমি ইতিমধ্যে কৰিছোঁ। এই নিৰ্বাচন কাৰ্যালয়ৰ পৰা মই ৩২ নং ভেৰগাঁওবাসী সকলো ৰাইজক মই আহ্বান জনাব বিচাৰিছোঁ। এই বড়োলেণ্ড অঞ্চলৰ শান্তি সম্প্ৰীতি উন্নয়ন কৰিবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰবাৰ BTR চিফ হিচাপে নিৰ্বাচিত কৰাত যাতে সকলো সহায় কৰে, কাৰণ যোৱা ৫টা বছৰত এই অঞ্চলত বসবাস কৰা ২৬টা জনগোষ্ঠী বিভিন্ন ভাষা ভাষী ধৰ্ম কলা সংস্কৃতিৰ সকলো লোকক আমি সমান মৰ্যাদাৰে আমি এই অঞ্চলত উন্নয়নৰ কাৰণে কাম কৰিলোঁ। গতিকে আগন্তুক দিনত এই কাম বাহাল ৰাখিবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক যাতে নিৰ্বাচিত কৰে আৰু ৩২ নং ভেৰগাঁও সমষ্টিত মোক যেহেতু UPPL দলে প্ৰাৰ্থিত্ব পুনৰবাৰ দ্বিতীয়বাৰৰ কাৰণে প্ৰাক্ষেপ কৰিছে, মোকো তেওঁলোকে বা আমাৰ ভেৰগাঁওবাসী ৰাইজে আগৰ দৰে যাতে আশীৰ্বাদ দিয়ে। আমাৰ যিটো আমাৰ নিৰ্বাচনী প্ৰতীক UPPL দলৰ ট্ৰেক্টৰৰ ছবিত যাতে ভোট দিয়ে, মই তাকে সকলো ৰাইজক অনুৰোধ কৰিছোঁ। মানে গোটে এনেকা যোগদান কৰা নাই, এইটো প্ৰথম হয় আৰু আমি ইউপিপিএলতে ভোট দিম ইয়াতে। কি দেখা পাইছে আমাৰ ইউপিপিএলটো মানে যেনিবা মই ফাৰ্ষ্ট টাইম কেতিয়াও মানে কিবা কৰা নাই আৰু ফাৰ্ষ্ট টাইম মানে জইন হৈছোঁ, সেইটো কাৰণে মানে ইউপিপিএলে বহুতে সহায় দিছে, বহুত সহায় পাইছোঁ মই, সেইটো কাৰণে আমি ইয়াতে ভোট দিম। BPF-ত আছিলোঁ, এতিয়া UPPL-ত মই নতুনকৈ জইন হ'লোঁ। BPF-ৰ কি পদবী আছিল? BPF-ত মই যিহেতু আমাৰ সমষ্টিটো কাম কাজত বহুত দুৰ্বল দেখা পালোঁ, UPPL-টো বহুত আমাৰ সমষ্টিটো বহুতখিনি কামখিনি আগুৱাই লৈ আছে, ৰাইজৰ উন্নয়নৰ কামখিনি বহুতখিনি কৰি আছে। তেখেতৰ কাৰণে UPPL পাৰ্টিটো আমি গোটেইখিনি লগ হৈ যোগদান দিলোঁ। আমি 22 জন হয়, UPPL দল হৈ আমি কাম কৰিম। দবেশা বড়ো জিকাটো ছাৰ জিকাটো একদম খাটাং।